আসসালামু আলাইকুম ওরহমতুল্লাহি বাৰকাতুহ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত ভিডিঅ' টাইটেলটো কৈ দিওঁ আগত ভিডিঅ' টাইটেলটো হ'ল মূৰত তেল দিয়াৰ সময়ত আমি কি ধোৱা পৰিব লাগে তো গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট আপোনালোক সকলোৰ ওচৰত গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্টত জনাব আপোনালোকৰ পৰৱৰ্তী ভিডিঅ' কি লাগে মই লৈ আহিম গাইজ এটা শ্বেয়াৰ কৰি দিব লগত তো গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ' টাইটেল হ'ল মূৰত তেল দিয়াৰ সময়ত আমি কি ধোৱা পৰিব লাগে গাইজ যিসকল মানুহৰ মূৰত গৰম উঠে বা মূৰত গৰম হয় মূৰ গৰম হয় তেওঁলোকৰ বাবে এই ধোৱাটো স্পেচিয়েল হিচাপত গাইজ ধোৱাটো শুনক সুন্দৰ এটা চিম্পল ধোৱা আকৌ আৰম্ভ কৰোঁ ভিডিঅ' টাইটেলটো হ'ল মূৰত তেল দিয়াৰ সময়ত আমি কি ধোৱা পৰিব লাগে গাইজ ধোৱাটো হ'ল وأنصتوا لعلكم ترحمون গাইজ আকৌ কৈ দি আছোঁ وأنصتوا لعلكم ترحمون